ভিডিঅ' চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। হেৰা ক'ত আছা ইয়ালৈ আহাচোন। কি হ'ল ইমানকৈ চিঞৰি আহিছে যে কওক এতিয়া কি হ'ল? হেৰা ভাল খবৰ এটা আছে। আমাৰ ৰিমিলে বিয়াৰ প্ৰস্তাৱ এটা আহিছে। বৰুৱাৰ পৰিয়ালৰ ল'ৰা এটানো ৰিমিক দেখিলে যে বিয়া পাতিব খোজে। অঁ তেনেহ'লে ভাল কথা। এতিয়া পঢ়াটো শেষেই হ'ল, বিয়া দিব পাৰিলে ভালে কথা। বিয়া দি জঞ্জাল শেষ কৰিব লাগে আৰু। হেৰা কি কথা কোৱা, ৰিমি আমাক এনেকৈ জঞ্জাল হয়। তাইক আমি ছোৱালী হিচাপে ৰাখিছোঁ যেতিয়া আমাৰ ছোৱালী হয়। তাইক পঢ়ালোঁ শুনালোঁ, এতিয়া তাই বিয়াৰ যোগ্য হৈছে, বিয়া দিব লাগে আৰু কিহৰ তাইৰ জঞ্জাল হ'ল? জঞ্জাল নহয় কি, লোকৰ ছোৱালী এজনী আনি ঘৰত এনেকৈ ৰাখি পঢ়ি আজি এয়াই অত টকা খৰচ কৰি পঢ়ালে শুনালে, এতিয়া আৰু বিয়া দিব লাগে আৰু সেই এসোপামান টকা খৰচ কৰি সেই বিয়াখন পাতি দিব লাগে। এইবোৰ জঞ্জাল নহয় কি, লোকৰ ছোৱালী এজনীৰ ওপৰত ইমান টকা খৰচ কৰে। হেৰা তুমি কি কথা কোৱা হে? তোমাৰ মনটো আৰু বদলি নহ'ল আৰু তাইৰ প্ৰতি তোমাৰ নিজৰ ছোৱালী হোৱাহেঁতেন কি তুমি তেনেকৈ কথা ক'লাহেঁতেন? নহয়তো, তাইক নিজৰ ছোৱালী নহয়তো, তুলিহে লৈছোঁ তাইক আমি। চব কথা বাদ দিয়ক, তাইক বিয়া প্ৰস্তাৱ আহিছে যেতিয়া বিয়া দিব লাগে আৰু তাইক আৰু ঘৰত ৰাখি থোৱা কোনো কথা নাই। অঁ মা পাপা তোমালোকে এইবোৰ কি কথা কৈছা? অঁ ধন্তি ভাল খবৰ এটা আছে। ৰিমিলে ল'ৰা এটাৰ প্ৰস্তাৱ আহিছে বিয়াৰ কাৰণে। শুনিছোঁ মই দেউতা, তোমালোকৰ চব কথাই শুনিছোঁ। ৰিমিও শুনিছে, সেইকাৰণে মই ক'বলৈ ওলাই আহিলোঁ। ৰিমিয়ে কৈছে কি তাই এতিয়া বিয়া নহয়, তাই কিবা এটা হৈ ল'ব, তাৰপিছতে তাই বিয়া পাতিব। তাই তেনেকৈ কৈছেনে? মাতচোন মাত তাইক মাত। ঐ ৰিমি ইয়ালৈ আছোন, পাপাই তোক কিবা এটা কয় হেনো। পাপা কোৱাচোন কি হ'ল? তোৰ কাৰণে বিয়াৰ প্ৰস্তাৱ আছে, তই কি এইবোৰ বিয়া নহয় গাই আছা? বিয়া হ'ব লাগিব। মা পাপা মই বিয়া হ'ম, বিয়া নহ'ম বুলি কোৱা নাই। মই আগতীয়াকৈ নিজে স্বাৱলম্বী হ'ব বিচাৰোঁ, কিবা এটা কৰিব বিচাৰোঁ, নিজৰ উপাৰ্জন নিজে উলিয়াব বিচাৰোঁ, তাৰপিছত বিয়া হ'ম। বাহ বহুত ভাল কথা ক'লি দেখোন তই ৰিমি। বা শুনি ভাল লাগিলে, আমিয়ে ভাবি পোৱা নাছিলোঁ এইবোৰ কথা। তই যে ভাবি পাইছ সেইটোৱে বহুত। হ'ব দে তেন্তে, বিয়ানো কি আজি নহওঁ কাইলৈ হ'বি, আগতীয়াকৈ নিজে স্বাৱলম্বী হৈ লয়। তই ঠিকেই ভাবিছ, তই বিয়া হ'বি স্বাৱলম্বী হোৱাৰ পিছত হ'বি দেই। বা বহুত ভাল কথা শুনিলোঁ তোৰ পৰা আজি মই। দে হ'ব দে, তোৰ ইচ্ছাই হ'ব। কি কথা ক'ব লাগিছে, কি কথা ক'ব লাগিছে? তাইক আমি ইমান দিন ৰাখিলোঁ, পঢ়ালোঁ শুনালোঁ, খোৱা বোৱা খৰচ পাতি ইমান টকা পইচা গ'ল, এতিয়া আৰু তাই সেইবোৰ কৰিব, তাই সেইবোৰ কামতো কি আমি এতিয়া পইচা দিব লাগিব নি? তাই বিয়া প্ৰস্তাৱ পাইছে, বিয়া দি দিব লাগে। কি কথা ক'বলৈ আহিছে আপুনি? তুমি মনে মনে থাকা, তুমি বেছি কথা নক'বা। তাই ইমান দিন পঢ়ালোঁ ৰাখিলোঁ যেতিয়া আৰু ৰাখিব পাৰিম। তাই কিবা এটা হৈ লওক, তাৰপিছত তাই বিয়া হ'ম বুলি কৈছে নহয়, তাই নোহোৱাকৈ নাথাকোঁ বুলি কৈছেতো। তাই কিবা এটা হৈ লওক, কিবা এটা কৰি লওক নিজৰ কাৰণে, তাৰপিছত তাইক বিয়া দিম। তাই ভাল কথাই ভাবিছে, আমি ভাবিব লাগিছিলে সেইকাৰ কথা, কিন্তু আমি নাভাবিলোঁ তাইৰ কথাই। তাই এতিয়া নিজেই ভাবিছে যেতিয়া তাইক আমি সহায় কৰিম। আৰু তুমি বেছি কথা নক'বা। শুনিছ ৰিমি, তই মাৰৰ কথা লাগি নিদিবি। তই যি ইচ্ছা তাকে কৰিলোঁ নিজৰ কাৰণে, তাৰপিছত বিয়া হ'বি। তোৰ লগত মই আছোঁ, তই একো চিন্তা নকৰিবি। তই আগবাঢ়ি যা, তোৰ পিছে পিছে মই আছোঁ। ময়ো আছোঁ পাপা তোমাৰ লগত, আমি দুটাই ৰিমিক ছাপোৰ্ট কৰিম দেই। মা তুমিও ছাপোৰ্ট কৰিবা, কেলেনো ইমানকৈ লাগি থাকা তাইৰ পিছতনো? তাই কিবা এটা হৈ ল'লে তোমালোকৰে দেখোন নাম হ'ব। তাইক সহায়হে কৰিব লাগে তোমালোকে। তুমি এইবোৰ কথা লাগি নাথাকিবা আৰু দেই মা, শুনিবলৈ জানিবলৈ বেয়া। এইবোৰ কথা লাগি নাথাকিবা, ৰিমিক সহায় কৰিম, আমি চবেই মিলি সহায় কৰিম। তাই কিবা এটা হ'ব, তাই টকা পালে মোৰহে লাভ হ'ব ন ৰিমি? মোক খোৱাবি পিন্ধাবি, হয় নাই ৰিমি? দিম কিবা এটা হ'ব পাৰিলে মইনো কেলে নিদিম? মোৰ বুলি কোন আছেনো নিজৰ বুলিবলৈ? তহঁতেতো চবেই মোৰ নিজৰ। মা তুমি ইমান দিন ধৈৰ্য ধৰি থাকিলা মোক লৈ, আৰু কেইদিনমান মা, বেছি দিন নহয় আৰু। কিবা এটা কৰি লওঁ মই, তাৰপিছত তোমালোকে যি কোৱা সেইমতেই হ'ব আৰু। যাৰ লগত বিয়া পাতিবলৈ কোৱা সেইমতে মই বিয়া পাতিম আৰু। এয়াই শেষ কিন্তু, আৰু ইয়াতকৈ মই একো দিন নলওঁ। তই কিবা এটা কৰ, সোনকালে কৰ, মুঠতে বিয়া হ'ব লাগিব। হ'ব মা, তোমালোকৰ কথা মতেই হ'ব।